ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ আৰু মোৰ এই ভিডিঅ'টো সকলো ছোৱালী মানুহক উদ্দেশ্য কৰি বনোৱা নাই। কোনোবাই যদি মোৰ এই ভিডিঅ'টোৰ পৰা অন্তৰত আঘাত পাইছে মোক ক্ষমা কৰিবা, কাৰণ মই আৰু কোনো এইখিনি কথা নিজৰ গাত পাতি নল'বা, কাৰণ মই কোনো নিৰ্দিষ্ট ছোৱালীক লৈ ভিডিঅ'টো বনোৱা নাই। মোৰ ভিডিঅ'টো চাই পেলাই যিজনী ছোৱালী গাৰ ফাটিব না, যাৰ গাত লাগিব, সেই তেহেঁতৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। আচলতে কি জানে, যেতিয়া এজনী ছোৱালীয়ে এটা ল'ৰাৰ লগত যেতিয়া এটা সম্পৰ্ক স্থাপন কৰে না, এটা সম্বন্ধ, এটা ৰিলেশ্যনশ্বিপত আহে, এটা ল'ৰাইটো ৰিলেশ্যনশ্বিপটো এজনী ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত যাওঁ বুলি ক'লেতো গুচি যাব নোৱাৰে না। ছোৱালীজনীৰো সন্মতি থাকিব লাগিব, ছোৱালীজনীও তাৰ কথাখিনি একচেপ্ট কৰিব লাগিব, তেতিয়াহে সেই ল'ৰাজন সেই ছোৱালীজনীৰ লগত এটা সম্বন্ধত যাব পাৰিব, এটা ৰিলেশ্যনশ্বিপত যাব পাৰিব। আৰু সেই ৰিলেশ্যনশ্বিপটোত যোৱাৰ পিছত যেতিয়া সেই ছোৱালীজনীয়ে মানে সেই ল'ৰাটোক চিট কৰে না, ধোকা দিয়ে, তেতিয়া মানে সেই ল'ৰাটো মানে কি পৰ্যায়ত গুচি যায়, সেই কথাটোক লৈ মই ভিডিঅ'টো বনাইছোঁ। গতিকে সকলো ছোৱালীক কোৱা নাই, তোমালোকে সকলো ছোৱালীয়ে কথাখিনি গাত পাতি নল'বা। মোৰ ভিডিঅ'টো চাই যিকেইজনী ছোৱালীৰ মানে গাৰ ফাটিব, গাত লাগিব না, একচুৱেলি সেইকেইজনী ছোৱালীৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। ঠিক আছে, তোমালোকে ভাল পোৱা, কিন্তু ভাল পোৱাক লৈ এটা ল'ৰাৰ লগত ভাল পোৱাৰ অভিনয় খেলি সেই ল'ৰাটোৰ জীৱন ধ্বংস নকৰিবা। এটা ল'ৰাই যেতিয়া এজনী ছোৱালীক ভাল পায় না, সঁচাকৈ যেতিয়া ভাল পাই গৈছোঁ, তেতিয়া মানে সেই ল'ৰাজনে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকে। এজনী ছোৱালীৰ কাৰণে নিজৰ ঘৰ, সমাজ, নিজৰ কৰি থকা কাম, যেনেকুৱা পৰ্যায়ত যিকোনো কাম লাগে, সেই কামৰ পৰা তাৰ লাখ টকাও ইনকাম হওক, সেই বস্তুটো লৈ নাচায় মানে। যেতিয়া সেই ছোৱালীজনীৰ লগত সেই সম্বন্ধ স্থাপন কৰে, সেই ছোৱালীজনীক সেই পাবলৈ চায়। ছোৱালীজনীৰ কাৰণে সেই যিকোনো বিপদৰ সৈতে যুঁজিবলৈ সাজু থাকে। আৰু যেতিয়া এজন ল'ৰাই সঁচাকৈ এজনী ছোৱালীক ভাল পায় না, যদি পৃথিৱীৰ গোটেই মানুহখিনিও এফালে হৈ যায়, সেই ল'ৰাটোৱে সেই ছোৱালীজনীৰ কাৰণে অকলে যুঁজিবলৈ সাজু থাকে। আৰু তেনেস্থলত যদি সেই ছোৱালীজনীয়ে সেই ল'ৰাটোক চিট কৰে না, সেই ল'ৰাটো সম্পূৰ্ণৰূপে ভাগি পৰে। আৰু ভাগি পৰিবই, অভিয়াছলি পৰিব। ভাল পোৱা বস্তুটোৱে তেনেকুৱা। চাপ'জ এটা ল'ৰাই কাৰোবাৰ কোনোবা এজনী ছোৱালীক ভাল পাইছে না, ল'ৰাটোৱে এইটো নাচায় যে ছোৱালীজনীক পাই ভাল পাই মই ভুল কৰিছোঁ, এইটো চাই যে মই সেই ছোৱালীজনীক ভাল পাইছোঁ। তাই যেনেকুৱাই নহওক, যি ঘৰৰে নহওক, লাগে তাই দুখীয়া হওক, বেশ্যাৰ ঘৰৰ হওক, যেনেকুৱাই নহওক, খালি তাকে ছোৱালীজনীহে বিচাৰে যে তাইক মই ভাল পাওঁ। আৰু তেনেস্থলত এজনী ছোৱালীয়ে যেতিয়া সেই ল'ৰাটোৰ লগত ভাল পোৱাৰ অভিনয় খেলে, অভিনয় কৰিবলৈ ধৰে, আৰু তোমালোকে খেলা না, বহুত বস্তু আছে বজাৰত খেলিবলৈ, সেইবোৰ কিনি আনি খেলা না। এটা ল'ৰাই হৃদয়ৰ লগত খেলি কি পাবা তোমালোকে? কিয় এনেকুৱা কৰা তোমালোকে? নকৰিবা, এনেকুৱা চিট কৰিব নালাগে মানে ল'ৰাৰ লগত। যেতিয়া ল'ৰাটো সম্পূৰ্ণৰূপে ভাগি যায়, তাৰ গোটেই কমপ্লিটলি তাৰ এটা কেৰিয়াৰ বৰবাদ হৈ যায়। এজনী ছোৱালীয়ে তোমাৰ কাৰণে সকলো ত্যাগ কৰিবলৈ সাজু থাকে, যিটো ল'ৰাই এজনী ছোৱালীৰ কাৰণে, সেই ল'ৰাটোৰ কেৰিয়াৰটো বৰবাদ কৰি তোমালোকে কি পাইছা, মানে কি পাব বিচৰা? আজিৰ যুগত মই আৰু এটা কথা ক'ব কওঁ, আজিকালিতো সকলো ছোৱালীৰে, ল'ৰা হওক ছোৱালী হওক, সকলোৰে এজন বেষ্ট ফ্ৰেণ্ড থাকে, এজনী প্ৰকৃত বন্ধু থাকে। আৰু ছোৱালীৰ আৰু এজনী ছোৱালীয়ে যিখিনি কথা ঘৰত নকয়, যিখিনি কথা মানে নিজৰ ভালপোৱাজনক নকয়, সেইখিনি কথা সেই বেষ্ট ফ্ৰেণ্ডজনীৰ আগত শ্বেয়াৰ কৰে। আৰু তুমি বেষ্ট ফ্ৰেণ্ড হৈছা, কোনো প্ৰব্লেম নাই, বেষ্ট ফ্ৰেণ্ড হোৱা, কিন্তু তুমি যদি সঁচাকৈ প্ৰকৃতভাৱে যদি তাইক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবা না, তাইক এটা শুদ্ধ পৰামৰ্শ দিবলৈ চোৱা, ভুল পৰামৰ্শ দিবলৈ নাচাবা। আৰু এই ল'ৰাবোৰক চিট কৰাৰ ক্ষেত্ৰত না, এই বেষ্ট ফ্ৰেণ্ডবোৰৰ এটা বহুত ডাঙৰ গুৰুত্ব ভূমিকা থাকে দেই, কৈ দিছোঁ। বেষ্ট ফ্ৰেণ্ড যদি হৈছা, যদি প্ৰকৃততে তুমি তোমাৰ লগৰজনীৰ ভালটো কথা ভাবা না, তেতিয়াহ'লে তুমি তাইক এইটো কথা ক'বা যে এইটো তুমি ভুল কৰিছা, তুমি এইটো অবভিয়াছলি এইটো বন্ধ কৰা, নহ'বা মই তেওঁৰ লগত কথা পাতিম, সিমানখিনিলৈকে কোৱা না। কিয় সেই ভুলটো দৰ্শাই আকৌ তুমি আগবঢ়াই লৈ যোৱা তাইক? এটা ল'ৰাৰ যেতিয়া হৃদয় ভাঙে না, তোমালোক ছোৱালীখিনিয়ে উপলব্ধি কৰিব নোৱাৰা এটা সি কেনেকুৱা পৰ্যায়লৈ আগবাঢ়ি যায় মানে। আৰু কিছুমান মানে ইমান কঠিন হৃদয়ৰ মানুহ ল'ৰা নাথাকে না, তেহেঁতি সেইখিনি সহ্য কৰিব নোৱাৰে, আত্মহত্যাৰ দৰে পথ বাছি লয়। এটা ল'ৰাই যেতিয়া তোমাক ভাল পায়,
তোমাক সি যেতিয়া নিজৰ কৰিব বিচাৰে, সি জানে সি আগন্তুক দিনত কিমানখিনি বিপদৰ সৈতে সি যুঁজিব লাগিব, কিমানখিনি কষ্টৰ সৈতে যুঁজিব লাগিব। কাৰণ তোমাক সি নিজৰ কৰি অনাৰ পিছত সি তোমাক পোহপাল দিব লাগিব, তোমাক খুৱাব লাগিব। এইটো নহয় যে তুমি তাক বিয়া পাতি নি তোমাৰ ঘৰত ৰাখি তুমি তাক খুৱাবা। সি তোমাৰ খাতিৰত সম্পূৰ্ণ তাৰ নিজৰ পৰিয়াল, নিজৰ মান সন্মান, নিজৰ সমাজখনক এৰি পেলাই সি তোমাক আঁকোৱালি একচুৱেলি একদম তোমাৰ কাৰণে সি সকলোকে ত্যাগ কৰি বোলে সাজু হৈ যোৱাৰ পিছত যে তুমি তাক ধোকা দিয়া না। সেই মুহূৰ্তত এটা ল'ৰাৰ অন্তৰত যিটো জুই জ্বলে, সেই জুইটো তোমালোকে বুজি নাপাবা। কাৰণ তোমালোকে ভাল পোৱাৰ অভিনয় কৰিব জানা, ভাল পাব নাজানা। এটা ল'ৰাক কিদৰে ব্যৱহাৰ কৰিব লাগে, কিদৰে ল'ৰাটোৰ পৰা দুটকামান খাব লাগে, কিদৰে মোৰ মানে আজৰি সময়খিনি এটা ল'ৰাৰ পৰা মই কেনেকৈ ঠগি মেলি তাক মই স্পেণ্ড কৰিব পাৰোঁ, সেইখিনি কথাহে বিচাৰোঁ তোমালোকে। সকলো ছোৱালীক কোৱা নাই, তোমালোকে সকলো ছোৱালী গাত পানী নল'বা। যিখিনিয়ে মোৰ কথাখিনি শুনি গাত লাগিছে সেইকেইজনী ছোৱালীকহে কৈছোঁ। ভাল পোৱাটো এনেকুৱা এটা বস্তু নহয়, যেতিয়া এটা ল'ৰাই এজনী ছোৱালীক ভাল পায় সি একো নাচায়, এটাই চাই তাইক মই ভাল পাওঁ। তাই যেনেকুৱাই হওক, যেনেকুৱা পৰিয়ালৰ হওক, তাইৰ কেৰেক্টাৰ যেনেকুৱাই হওক, তাইক মই ভাল পাওঁ। আৰু এটা সঁচা ভাল পোৱা ল'ৰাই সেইজনী ছোৱালীক বাৰম্বাৰ ক্ষমা কৰি দিয়ে। প্ৰত্যেকবাৰে তাই ভুল কৰাৰ পিছতো তাক ক্ষমা কৰি দিয়ে। কিন্তু এটা মুহূৰ্তলৈকে এটা এনেকুৱা এটা পৰ্যায় আহিব, যিটো পৰ্যায়ত মানে সি ক্ষমা কৰিব নোৱাৰা হৈ যায়, আৰু সিও সহ্য কৰিব নোৱাৰা হৈ যায়। আৰু সেই ছোৱালীজনীয়ে যিজনীয়ে ভাল পোৱাৰ অভিনয় কৰে না, সেই মুহূৰ্তটোলৈকেই বাট চাই থাকে। গতিকে এটাই কথা কৈছোঁ, তোমালোকে যদি খেলিবলৈ মন আছে, বজাৰত খেলাৰ বহুত সামগ্ৰী পায়, সেইখিনি কিনি আনি খেলা। ল'ৰাৰ মিছামিছিকৈ এটা ল'ৰাৰ হৃদয়ৰ লগত খেলি এটা ল'ৰাৰ জীৱন ধ্বংস নকৰিবা। ভিডিঅ'টো নবনালোঁ হয়, বনাইছোঁ এটা কাৰণেই। আজি কিছুদিনৰ পৰা মই মোৰ ওচৰে পাঁজৰে মোৰ লগৰ বহুতক মই ন'টিচ কৰি আছোঁ, বহুত লগৰকো বুজাই আছোঁ, মোকো বহুতে বুজাইছে। প্ৰত্যেকখিনি কথা মই নিজে ফিল কৰি উপলব্ধি কৰি আজি মই আপোনালোকৰ আগত কথাখিনি মানে দাঙি ধৰিছোঁ। যদি মোৰ এই কথাখিনি কওঁতে কিবা ভুল হৈছে মোক তেতিয়াহ'লে ক্ষমা কৰিব। আৰু মোক নিগেটিভ কমেণ্ট দিবলৈ কোনো নাহিব, কাৰণ মোৰ নিজৰ ঘৰতো নিজৰ মা আছে, বাই ভনী আছে, নবৌ আছে। মই আজিলৈকে তেনেকৈ কোনো ছোৱালীক বেয়া চকুৰে চোৱা নাই। সেইকাৰণে কৈছোঁ যে ছোৱালীখিনি তোমালোকে ল'ৰাৰ জীৱনৰ লগত লৈ খেল নেখেলিবা। গতিকে তোমালোকৰ এটা সৰু খেলৰ বাবে এটা ল'ৰাৰ জীৱনটো কমপ্লিট ধ্বংস হৈ যাব পাৰে, এটা ল'ৰাৰ জীৱন শেষ হৈ যাব পাৰে। বৰ বিশেষ দীঘলীয়া নকৰোঁ, ইমানখিনিয়ে কৈছোঁ। লাষ্টত এটাই কথা কৈ যাম, তোমালোকৰ যদি খেলিবলৈ মন আছে, যোৱা বজাৰত গৈ বজাৰৰ বস্তু কিনি আনি খেলা, খেলনা সামগ্ৰী কিনি আনি খেলা। আৰু যদি টাইম স্পেণ্ড কৰিবলৈ মন আছে, যোৱা হাজৰিপৰত পাৰ্কত বহা, বহুত জেগা আছে তাত গৈ বহা। এটা ল'ৰাক মিছামিছিকৈ ল'ৰাৰ পৰা পইচা খাই তাৰ লগত টাইম স্পেণ্ড কৰি ল'ৰাটোৰ জীৱন ধ্বংস নকৰিবা, ল'ৰাটোৰ কেৰিয়াৰ বৰবাদ নকৰিবা।